Hello everyone, আজি আপোনালোকক এটা সৰুকৈ কাহানী কম আৰু সেই কাহানীটোৰ সময় হৈছে 2015 চন আৰু স্থান হৈছিল ডিব্ৰুগড়ত যে আছে ব্ৰহ্মপুত্ৰ হস্পিটেল হেতাত কি কৰিছিলে মোক জানেনে দুইখন হাততে মোক মানে কেনুলা লগাবৰ কাৰণে খুচি ভেইন বিচাৰি মোক অৱস্থা বেয়া কৰি দিলে দুইখন হাত মানে ৰাতিলে মোৰ ফুলি ডাঙৰ হ'ল কিন্তু লাকিলি মানে কি হল অলপমান এক্সপেৰিয়েন্স থকা এগৰাকী নাৰ্স আহি বহুত ইজিতে মানে মই গমেই নাপালো ইমান ধুনীয়াকৈ তেওঁ মানে কেনুলাটো লগাই থৈ গ'ল তাৰ পাছতে নেক্সট দিনাখন আছিলে 21 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ আৰু সেই দিনটোতে অকমানি এটা জিঅ আমাৰ মাজলৈ আহিছিলে জিয়ে আহি মোক এটা নতুন নাম দিছিলে আৰু হেয়া হৈছে মাতৃ হয় মই পাহিৰ কথাকে কৈ আছো কাৰণ আজি হৈছে পাহিৰ জন্মদিন 2015 চনৰ 21 ফেব্ৰুৱাৰী দিনাখন তাই আমাৰ মাজলৈ আহিছিলে আৰু আমাক সম্পূৰ্ণ কৰিছিলে চাওঁতে আজি তাই 9 বছৰীয়া হ'ল 9টা বছৰ যে কেনেকৈ পাৰ হৈ গুচি গ'ল গমেই নাপালো মোৰ মানে কি এতিয়াও মনত আছে তাই ঠুনুক ঠানাকে খোজ কঢ়া যত ধৰি পৰি যোৱা তাৰ পাছত আকৌ ফুটা নুফুটাকে কথাৰে মানে শব্দৰে এটা দুটা কথা কৈছিলে তাৰ এটা ইনসিডেন্টবোৰ আজিও মনত আছে আনকি মানে কি কালিও মই হেতু কথা তাইক কৈছিলো তাই মানে কি যেতিয়া দুবছৰ হোৱা নাছিলে মানে দুবছৰ হোৱাৰ একেবাৰে আগে যেতিয়া মানে কথাবোৰ মানে অলপ শব্দবোৰ মানে যেতিয়া স্পষ্ট হৈছিলে তাই হে তেতিয়া কি কৈছিলে কি কয় মানে কিবা এটা বস্তু তাইক ধৰক লাগে আমাক খোজে নহয় এনেকে কয় মানে দিয়া আৰু তিনিবাৰ মানে তাই কবই আৰু আমি যে কওঁ যে লুৱা বুলি হেতু মানে তাই লগতে কয় এনেকে কয় মানে যে দিয়া আকৌ উল্টাই তাইও কয় নিজে কয় যে লুৱা এনেকে মানে ইমান হাঁহিও দিছিলে দুবছৰ একেবাৰে আগৰ কথা এটো দুবছৰৰ পিছতো তাই মানে সেন্টেন্সে ক'ব পৰা হ'ল হসাকে ইমান সোনকালে সময়বোৰ পাৰ হৈ গুছি গ'ল নাজানো আমি তাই কিনো দিব পাৰিছো কিন্তু তাই আমাক বহুতখিনি শিকাই গৈছে জীৱনত তাইৰ লগে লগে আমিও ডাঙৰ হৈছো নতুন বস্তুবোৰ শিকি গৈ আছো তাইৰ হৈতে জনাই নজনাই তাইক ডাঙৰ কৰিলো আমি দুইজনে মিলি আৰু কিনো কম তাইক জন্মদিনৰ বুলি তাইক মাত্ৰ আমি এটোৱে বিচাৰো যে তাইৰ মনটো যাতে সদায় এনেকুৱাই হৈ থাকক সৰু ছোৱালীৰ নিচিনা নিষ্পাপ হৈ থাকক আজি এটা ভাল দিন হয় আৰু আমি কেনেকৈ সেলিব্ৰেট কৰো তাকে সৰুকৈ কৰিম আজি আমি ঘৰতে কৰিম আমি তিনিজনে মিলি ৰাতিকেহে হ'ব কাৰণ যেহেতু আজি খোলা দিন হয় আৰু সেই কাৰণে মানে স্কুল গলে এতিয়া পাহি আজিটো বুধবাৰৰ বাবে হাফ ডে হ'ব মই এতিয়া বাস আনিবগে যাওঁ তাইক অলমোষ্ট 12:30 বাজি গৈছে ৰাতিপুৱা সকলোখিনি কাম আচলতে মই কৰিলো তেতিয়া সেই কাৰণে ভিডিওটো ষ্টাৰ্ট কৰিবলৈ নহলে কেক এটা বনালো তাইৰ কাৰণে সৰুকে কিন্তু এতিয়া নকওঁ পাছতহে কম মানে একদম সাৰপ্ৰাইজ কাৰণ আজিকালি তাই মানে সৰু সুৰা এনেকুৱা কিবা কিবি সাৰপ্ৰাইজ পালে বহুত বেছি ভাল পায় আৰু তাকে আজি ভিডিওটো আৰম্ভ কৰিছো এনেকৈ চাই থাকিবনো আজি পাহিৰ জন্মদিন আমিনো কেনেদৰে পালন কৰো আজিৰ লাঞ্চৰ কাৰণে ভাবিছো পাহিয়ে ভাল পোৱা এখন ভাজি বনাও তাৰ কাৰণে প্ৰথমতে দেখিলে পানীখিনি গৰম কৰিলো তাতে 1 চামুচ মই নিমখ দিলো আৰু এটা সৰু সাইজৰ আলু কাটি মই ইয়াতে বইল কৰি ললো আৰু আলুটো যেতিয়া 80% সিজি গ'ল তেতিয়া মই ইয়াতে দি দিলো ব্ৰকলিখিনি আৰু গেছটো বন্ধ কৰি দিলো তাৰ পিছত দুটা কণী এনেকৈ মই ফেটি লৈ এখন টাৱা দিলো আৰু তাৰ পিছত গুটেখিনি মই এতিয়া ধুনীয়াকৈ এগ ভুৰ্জি বনাই লম কণীখিনি হৈ যোৱাৰ পিছত সেই কেৰাহীখনতে মই অলপমান তেল দিলো আৰু তাতে পিয়াজখিনি ভাজি লৈছো ধুনীয়াকৈ মই পিয়াজখিনি একদম ৰঙচুৱাকৈ নাভাজো মাত্ৰ এনে অকমান তেলত যেতিয়া কালাৰটো ইয়াৰ চেঞ্জ হৈ যাব তেনেকৈহে মই ভাজিম আজি মই অলপ ষ্টাৰ ফ্ৰাই টাইপৰ এটা বস্তু বনাব লৈছো আৰু ইয়া দেখিছে পিয়াজখিনি যেতিয়া অকমান ৰঙচুৱা হৈ গ'ল মই এতিয়া ডাঙৰকৈ কাটা এনেকুৱা ক্যাপসিকাম তিনিটা কালাৰৰ ইয়াতে দি দিলো আৰু অলপ সময় ধুনীয়াকৈ গুটেখিনি ভাজি লম প্ৰায় 1 মিনিট মান ভজাৰ পাছতে ইয়া ক্যাপসিকামখিনি মই তাৰ পিছত দি দিলো ইয়াতে আলুখিনি আৰু মই যে বইল কৰি ৰাখিছিলো আলু আৰু ব্ৰকলিখিনি ধুনীয়াকৈ ইয়াতে দি দিলো আজি যেটো ষ্টাৰ ফ্ৰাই বনাম সেই কাৰণে মই আজি অলপমান এনেকৈ মানে বাইট এটা ঠকাকৈ বনাইছো সকলোখিনি আৰু ইয়াতে দিলো মই অকমান হালধি আৰু এতিয়া দিম জুখমতে নিমখ সকলোখিনি ধুনীয়াকৈ মিক্স কৰিম আৰু ঢাকনখন মাৰি থম আৰু 2 মিনিটৰ পাছত চাব আমাৰ সবজিখন ৰেডি হৈ যাব ইমান সহজতে বনাব পৰা এখন ৰেচিপি এটা ভাজি বুলি ক'ব লাগিব বহুত সহজ আৰু একদম ঝটপট হৈ যায় এতিয়া মানে স্কুলৰ পৰা অহাৰ পাছত একচুয়ালি মই সবজিখন বনাই আছো পাহিয়ে গা ধুই আছে আৰু হেতু সময়তে চাব আমাৰ ভাজিখন ৰেডি হৈ গ'ল এতিয়া 2 মিনিটৰ পাছত দেখিছে সকলোখিনি আকৌ এবাৰ মই মিক্স কৰি দিলো আৰু তাৰ পিছত ইয়াতে দি দিলো আগতে যে বনাই ৰাখিছিলো মই কণীখিনি সেইখিনি ইয়াতে ধুনীয়াকৈ দি দিলো কৰি দিলো মিক্স
আৰু তাৰ পাছতে অলপমান দি দিলোঁ মই ইয়াতে চয়া চচ অকল মাত্ৰ কালাৰৰ কাৰণে যিখিনি দি দিয়াৰ পাছত মানে ইমান ধুনীয়া এটা কালাৰ হৈ যায় আৰু চব্জিখনো ইমান ধুনীয়া কালাৰফুল লাগিছে নহয়নে ৰং বিৰঙী ৰঙা হালধীয়া গ্ৰীণ চব আছে আৰু তাৰপিছতে ইয়াতে দি দিলোঁ মই অলপমান বগা তিল সেই সকলোখিনি কৰিলোঁ ধুনীয়াকৈ মিক্স গেছটো কৰিলোঁ বন্ধ আৰু এয়া পাহি আহি আছে স্কুলৰ পৰা তাইতো আজি বাৰ্থডে দিনাখন মানে স্কুল যাবলৈ পাই বিৰাট মনটো বেয়া আৰু তাৰপিছত আহিয়ে তাই ধুনীয়াকৈ গা পা ধুলে তাৰপিছত ভগৱানৰ আগত অকণমান সেৱা এটা কৰিছে যিহেতু আজি তাইৰ জন্মদিন ভগৱানে যাতে আশীৰ্বাদ কৰক আৰু তাৰপিছত এইফালে আমাৰ গৰম গৰম চব্জি হৈ গ'ল ৰেডি আজি এয়া তাইৰ দিনৰ সাজৰ কাৰণে বাৰ্থডে স্পেচিয়েল বনাই দিলোঁ এইফালে দাইল আৰু ভাত আজি লাকিলি বুলি ক'ম নে কি বুলি ক'ম নাজানো পাহিৰ এটা মিউজিক ক্লাছ আজি কেঞ্চেল হৈ গ'ল আৰু এতিয়া পাহিটো ঘৰতে আছে আচলতে আজি হাফ ডে যিহেতু মানে মই কিবা কিবি প্লান কৰি আছিলোঁ কৰিম বুলি কিন্তু স্কুল নহ'ল যেতিয়া তাই ঘৰতে আছে আৰু তাই এতিয়া টিভি চাই আছে আৰু মই এঘণ্টামান বহি কেনে ইয়াতে কাম এটা কৰিলোঁ মনে তাইৰ পৰা লুকাই আৰু এইটো কাম কৰিলোঁ এইটো তাইৰ কাৰণে এখন বাৰ্থডে কাৰ্ড বনালোঁ কাৰণ দেখুৱাইতো বনাব নোৱাৰোঁ মুখৰ আগত এতিয়া তাইতো আছেই ঘৰত সেইকাৰণে তাইক মানে টিভিটো লগাই বহুৱাই থৈ দিছোঁ আৰু মই কাৰ্ড এখন বনালোঁ ভালকৈ দেখাম ৰ'ব এইখন কাৰ্ডখন বনালোঁ ওপৰত লিখি দিছোঁ আৰু হেপী 9th বাৰ্থডে আৰু এটা এনেকুৱা কেক এটা বনালোঁ বহুত দিনৰ পাছত ছবি আঁকিব লৈছোঁ সেইকাৰণে অকণমান হেৰি হৈ গৈছে আৰু ইটো পেজত মানে এয়া কালাৰিং কেইটামান হাৰ্টছ বনালোঁ ইয়াত তাইৰ কাৰণে এটা মেছেজ লিখিলোঁ আৰু তাৰপিছতে ইয়াতে এটা হাৰ্ট লগাই দিলোঁ চিম্পলকৈ এখন কাৰ্ড তাইৰ কাৰণে বনালোঁ এতিয়া সন্ধিয়া হ'ল দেউতাক আহিলে অফিচৰ পৰা আৰু তাৰপিছত আমি দুয়োজনে লগ লাগি এনেকৈ অলপমান সজালোঁ হেপী বাৰ্থডে বেনাৰ লগালোঁ লাইট লগালোঁ দুটামান বেলুন ফুলালোঁ আৰু দেউতাকে অফিচৰ পৰা আহোঁতে ফুল এখিনি লৈ আহিছিলে তাইৰ কাৰণে আৰু সেইখিনি ধুনীয়াকৈ ইয়াতে সজাই দিলোঁ আৰু তাৰপিছত মই বনোৱা কেকৰ সৈতে ধুনীয়াকৈ ৰেডি কৰি দিলোঁ যাতে অলপমান তাইৰ এটা চেলিব্ৰেশ্যন হৈ যায় আজিৰ দিনটোত Happy birthday to you, Pahi. Happy birthday to you. Happy birthday to you. Candle la lo. No sé para. Usala lo para. Yay! Kata. Mami ha. Mau khai dia. Mami khai dia. Happy birthday. আৰু এনেকৈয়ে সৰু সুৰাকৈ আমি আজি কেক কাটিং কৰিলোঁ তিনিওজনে মিলি অলপমান চেলিব্ৰেশ্যন কৰি আছোঁ আৰু সেইকাৰণে স্পেচিয়েল ডিনাৰত বনাইছোঁ মই আজি এয়া পোলাও আৰু চিকেনৰ কাৰী কেনেকৈ বনালোঁ সকলোখিনি আপোনালোকক নেদেখালেও বাৰু ইমান মানে অলপ ব্যস্ত থকাৰ কাৰণে ইফালে সিফালে সেইবোৰ কৰিবলৈ নহ'ল আৰু এয়া মই যে বনাইছিলোঁ কেকটো লগত দিছিলোঁ চকো চিপছ কাৰণ এনেদৰে তাই প্লেইন কেকত মানে চকো চিপছ লগা খাই বহুত বেছি ভাল পায় আৰু এয়া আছিলে আজিৰ পোলাও ডিনাৰ মেনু পোলাও আৰু এইফালে চিকেনৰ কাৰী এইখিনিৰে বনালোঁ আজি চিম্পলকৈ এনেদৰে চিম্পল নহয় আমাৰ তিনিওজনৰ কাৰণে স্পেচিয়েলকৈ বুলি ক'ব লাগিব কাৰণ আমি তিনিওজনে যিহেতু আজি আমাৰ কাৰণে এটা ডাঙৰ দিন বহুত আমাৰ কাৰণে বিশেষ দিন সেইকাৰণে এনেদৰে সৰু সুৰাকৈ হ'লেও আমি আজি চেলিব্ৰেট কৰিলোঁ আৰু এটা ভিডিঅ' ৰেডি কৰি আপোনালোককো দিলোঁ পাহিক আশীৰ্বাদ কৰিব যাতে তাই ডাঙৰ হৈ এগৰাকী সফল হ'ব পাৰে সুনাগৰিক হ'ব পাৰে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই অন্য এটা দিনত আহিম এটা নতুন ভিডিঅ'ৰ সৈতে নতুন মানে আকৌ এটা পাহিৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ ভিডিঅ'ই পাব আপোনালোকে তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফুৰ্তিৰে থাকক তেন্তে আজিলৈ আহিছোঁ মই বাই